সাবস্ক্রাইব কৰক ইউটিউব চেনেল ইনফো এণ্ড সলিউশন সিস্টেম লগতে বেল আইকনটো প্ৰেছ কৰক নতুন ভিডিঅ'ৰ আপডেট পাবলৈ গুড ইভিনিং বন্ধুসকল মই ইফতিকাৰ আৰু আপোনালোকে চাই আছে আপোনাৰ ইউটিউব চেনেল ইনফো এণ্ড সলিউশন সিস্টেম বন্ধুসকল মই আজি আপোনালোকৰ সন্মুখত আৰু এখন গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিলো তো এই ভিডিঅ'ৰ মাধ্যমত মই আলোচনা কৰিম আপোনালোকৰ সন্মুখত তিনিটা আপডেটৰ বিষয়ে যি তিনিটা হল আমাৰ অনলাইন এক্সাম ফি পে কৰা দ্বিতীয়তে হল আমাৰ PCP schedule আৰু তৃতীয়তে হল আমাৰ প্ৰ্যাকটিক্যাল হ্যান্ডবুক তো মই আজি এই তিনিটাৰ বিষয়ৰ ওপৰত আপোনাৰ সন্মুখত আলোচনা কৰিম মোৰ আজি গলৰ প্ৰবলেম হৈছে ভাবিছিলো যে ভিডিঅ' নবনাও কিন্তু বাধ্য হলো এই বিশেষকৈ আমাৰ এক্সামিনেশন ফি টু পে কৰাৰ ওপৰত যেটো নতুন আপডেট আনিছে হেটো দিবলৈ তো আহক এতিয়া আমি আগবাঢ়ি যাও আপোনাৰ বহুমূলীয়া সময় নষ্ট নকৰি ভিডিঅ'ৰ মাজলৈ প্ৰথমতে আপোনালোকে NIOS ৰ ৱেবছাইটত আহিব অহাৰ পিছত ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত মই আপোনালোকক যোৱাকালিৰ ভিডিঅ'ত কেনেকৈ এক্সাম ফি পে কৰিব লাগে হেতুৰ বিষয়ে জনাইছিলো তো ইয়াতে হেতু আকৌ নতুন এখন আপডেট আহিছে চাই লব ইয়াতে ক্লিক কৰি আপোনাৰ এনৰোলমেন্ট নম্বৰটো ইয়াতে দিব দিয়াৰ পিছত অহাৰ পিছত ইয়াতে আপোনালোকে এনৰোলমেন্ট নম্বৰ দিব দিয়াৰ পিছত সাবমিট কৰিব সাবমিট কৰাৰ পিছত ইয়াতে চাব পাৰিছে মিডিয়াম সিলেক্ট কৰিব দিছে কিন্তু যোৱাকালি লৈকে ইয়াতে কোনো মিডিয়াম অহা নাছিলে কিছুমানে হয়তো মোৰ ভিডিঅ'খন চাই অলৰেডি পেমেন্ট কৰিছে ময়ো দুজনৰ পেমেন্ট কৰিলো তো এতিয়া এইবোৰৰ বিষয়ে হয়তো পিছত আপডেট আহিব আমাৰ মিডিয়ামটো কি হ'ব তো হেইবোৰ লৈ আপোনালোকে টেনচন নকৰিব NIOS এটাৰ ওপৰত এটা ভুল কৰি আহি আছে এতিয়ালৈকে হিয়তৰ ভুল হেখ নহল তো আপোনালোকক এতিয়া মই জনাব বিচাৰো আপোনালোকে অনলাইন পেমেন্টটো অকনমান ওয়েট কৰি কৰক কিছুদিন পিছতহে কৰক কাৰণ ইয়াৰ মাজত আকৌ আপডেট আনিব পাৰে যেনেকুৱাকে পেমেন্ট কৰাৰ পিছত কোনো ৰিসিপ্ট আমাক দিয়া হোৱা নাই তো হয়তো এই ৰিসিপ্টটো উলোৱাৰ ব্যৱস্থা পিছত কৰিব পাৰে তো আপোনালোকে কিছুদিন ওয়েট কৰাৰ পিছত অনলাইন পেমেন্টটো কৰিব তো আহক এতিয়া আমি আমাৰ দ্বিতীয় আপডেটলৈ যাও তো দ্বিতীয় আপডেটটো হল আমাৰ PCP শিডিউল তো এই ষ্টাডি সেন্টাৰ কৰ্নাৰত ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এখন পেজ এই ধৰণে আহি যাব চাও পাৰিছে ইয়াতে বিভিন্ন ষ্টেটবোৰৰ হৈতে ইয়াতে অসমো ইয়াতে যোগ কৰি দিয়া হৈছে তো অসমৰ শিডিউলখন এতিয়া NIOS প্ৰভাইড কৰিছে ৱেবছাইটত আহক আমি চাই লও এইখন মই ডাউনলোড কৰি লৈছো মোৰ গলৰ সাউন্ডটো ভাল নহব আপোনালোকে বুজিব পাৰিছে মোৰ গলৰ পৰিস্থিতি তো এইটো মই ওপেন কৰি দেখুৱাইছো আপোনালোকক এইটো চাব পাৰিছে মই আগতে কৈছিলো আপোনালোকক যে আমাৰ PCP 18 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব ইয়াতে 18 ফেব্ৰুৱাৰী দিয়া আছে তো আপোনালোকে এইখিনি ফাইল ডাউনলোড কৰি আপোনালোকৰ সময়বোৰ চাই ল'ব কেতিয়াৰ পৰা ইয়াতে মৰ্নিং সেশন দিয়া আছে 10টাৰ পৰা 12:30 লৈ আৰু আফটাৰনুন সেশন 1টাৰ পৰা 3:30 লৈ তো ইয়াতে 15 দিনীয়া কাৰ্যসূচীৰ বিষয়ে দিয়া আছে তো গোটেইখিনি আপোনালোকে ডাউনলোড কৰি চাই ল'ব মই আৰু বিলাকৰ বিষয়ে ক'ব নিবিচাৰো মোৰ গলৰ পৰিস্থিতি ঠিক নহয় সাউন্ডটো ভাল হোৱা নাই সাগে তো দ্বিতীয় আপডেটটো এইখিনিয়ে তো আহক এতিয়া আমি আমাৰ তৃতীয় আপডেটলৈ আগবাঢ়ি যাও আৰু পিছত ইয়াতে আপোনালোকে প্ৰ্যাকটিক্যাল ইয়াতে নহয় আপুনি হোম পেজত আহক হোম পেজত অহাৰ পিছত ষ্টাডি মেটেৰিয়েলত আহিব আৰু ইয়াতে চাব পাৰিছে প্ৰ্যাকটিক্যাল মেনুৱেল বুক তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ ডাউনলোড আৰম্ভ হৈ যাব তো মই আগতীয়াকে ডাউনলোড কৰি ৰাখিছো ফাইলটো অলপ ডাঙৰ হয় 28 MB ফাইল হয় তো হেইভাবে এইটো ডাউনলোড হতে টাইম লাগিব হেইভাবে মই আগতীয়াকে ডাউনলোড কৰি ৰাখিছো মই আপোনালোকক এইখিনি দেখুৱাই আছো ইয়াতে মই ওপেন কৰিছো ইয়াতে চাব পাৰিছে ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন পাৰ্সোনেল কন্টাক্ট প্ৰগ্ৰাম এণ্ড প্ৰ্যাকটিক্যাল মেনুৱেল তো এইখিনি ডাউনলোড কৰি আপোনালোকে চাই ল'ব ইয়াতে কি আছে মই আৰু এইটো সবিশেষ এতিয়া দিব নোৱাৰিলো মোৰ প্ৰবলেম বুজিব পাৰিছে সাগে চাও পাৰিছে ইয়াতে গোটেইখিনি দিয়া আছে আপোনালোকৰ ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ গোটেইবোৰ বস্তু ইয়াতে দিয়া আছে টাইম টেবুল শিডিউল ডে টাইমটো ইয়াতে দিয়া আছে
স্কুল বেস এক্টিভিটিৰ বিষয়ে ইয়াতে দিয়া আছে তো আজিৰ ভিডিঅ'ত এইখিনিয়ে ভিডিঅ'টো ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব তো মই আপোনালোকক আকৌ এবাৰ ক'ব বিচাৰো আপোনালোকে অনলাইন এক্সাম ফিজটো আপোনালোকে অকনমান পলমকে দিব কাৰণ NIOS ইয়াৰ মাজত আৰু আপডেট আনিব পাৰে যেনেকুৱা ৰিসিপ্টটো দিয়াৰ ব্যৱস্থা কৰিব পাৰে তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব আৰু আপোনালোকৰ বন্ধুহঁতৰ লগত শেয়াৰ কৰিব যাতে হিয়তে এই ইনফৰমেশনটো পায় আৰু নতুন বন্ধুসকলক ক'ব বিচাৰো যদি আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই NIOS ৰ ওপৰত আৰু এই ধৰণৰ বহুত ভিডিঅ' আপোনালোকৰ সন্মুখত লৈ আহিম ধন্যবাদ